বাসকাত আমাৰ দুখন মিটিং আছে দিহিৰাত মিটিং হৈ গ'ল এতিয়া আঞ্চলিক আমাৰ কখলাবাৰী সমষ্টিত আমাৰ দ্বিতীয় মিটিংখন আছে স্যার হানি ট্ৰেপিঙৰ প্ৰসংগত কি ক'ব কালিতো প্ৰাপ্তন ছাৰ হানি ট্ৰেপিঙৰ প্ৰসংগত কি ক'ব ছাৰ মোৰ ক'বলগীয়া একো নাই কাৰণ মই যিহেতু নিজে মোৰ দায়িত্বই পালন কৰি আছোঁ যোনে যিমান ষড়যন্ত্ৰ কৰিলেও একো নহয় আচলতে কি কাৰণত ছাৰ মই কেনেকৈ জানিম মইতো সোধাও নাই আৰু সুধিব বেয়াও লাগে লাজো লাগে কালি প্ৰাপ্তন কাৰণ এইবিলাক আমাৰ কালচাৰ নহয় গতিকে এইবিলাক কথা সুধিব লাজ লাগে না কালিতো প্ৰাপ্তন মুখ্যমন্ত্ৰী ঝাৰখণ্ডত কথা পতা কথা আছিল তেখেতৰ লগত প্ৰমাণ আছে নিশ্চয় প্ৰমাণ দিব আৰু মই এইবিলাকত বহুত বেছি ৰিয়েকশ্যন দিবৰ কাৰণে মোৰ ভাল নালাগে আৰু এইবোৰ মোৰ কামো নহয় কথা পতা কথা আছিলে ছাৰ আপুনি মই কথা পাতিছিলোঁ তেওঁ কৈছে তেওঁৰ লগত কিবা প্ৰমাণ আছে বুলি মই ঠিক আছে শিৱলোকৰ মাটি দিয়াৰ ক্ষেত্ৰত পাত্তা দিয়াৰ ক্ষেত্ৰত ই পি এল এ ঘোষণা কৰিছিলে এতিয়ালৈকে হোৱা নাই চাওক প্ৰথম নন কেডেষ্ট্ৰেল ভিলেজখন ৰেভিনিউ কৰিব লাগে এতিয়া এটা পৰ্যায় হৈ গ'ল বাকীখিনিও মই কথা বতৰা পাতি আছোঁ মানুহখিনিয়ে পট্টা পাই যাব কিন্তু নন কেডেষ্ট্ৰেল ভিলেজৰ পৰা ৰেভিনিউ কৰি পট্টা দিব যাওঁতে এটা দীঘলীয়া সময়ৰ প্ৰয়োজন হয় এতিয়া কথাটো পজিটিভ হৈ আছে গতিকে চিন্তা কৰিবলগীয়া একো নাই মোকতো কৈছিলে ইলেকশ্যনৰ আগতে কৰিব পাৰিম বুলি কিন্তু মোৰ ডাউট আছে ইলেকশ্যনৰ আগতে কিন্তু এই বছৰত হৈ যাব কিন্তু সেইটো নোহোৱাৰ কাৰণে ছাৰ ইয়াত মোবাইল টাৱাৰ এটাও বহা নাই মোবাইল টাৱাৰটো এনেই বহাই দিব পাৰি তাৰ কাৰণে কোনো মাটিৰ কাগজ নালাগে মই কৈ দিম বহাই দিম ছাৰ প্ৰমোদ বৰুৱাৰ হাগ্ৰামৰীৰ সমষ্টিত প্ৰাৰ্থী দিবনে বিজেপি আমি বৰ্তমানলৈকে আমাৰ নিদিয়াৰ সিদ্ধান্ত দুইটা সমষ্টিতে আমি নিদিম বুলি ভাবি থৈছোঁ কিন্তু তেওঁলোকে ক'ত প্ৰতিদ্বন্দ্বিতা কৰে আমিতো নাজানো ধৰক গৈবাৰীত নকৰিবও পাৰে বা দেৱৰগাঁৱত নকৰিবও পাৰে সেইকাৰণে আমাৰ সিদ্ধান্তটো তেওঁলোকে প্ৰাৰ্থী তালিকা দিয়াৰ পিছতহে আমি এটা স্পষ্ট সিদ্ধান্ত ল'ব পাৰিম কিন্তু প্ৰমোদ বড়ো আৰু হাগ্ৰামা মহিলাৰীৰ বিৰুদ্ধে আমি প্ৰাৰ্থী নিদিয়াৰ সিদ্ধান্ত আমি লৈ থৈছোঁ যিহেতু ছাৰ কংগ্ৰেছে ইয়াত এণ্ট্ৰি মাৰিছে বি টি আৰ এতিয়া প্ৰত্যাহ্বান হ'ব নেকি বিজেপি কংগ্ৰেছ মই সকলোকে শুভেচ্ছা জনাম বি টি আৰত ইলেকশ্যন যিমানে মানুহে খেলে বি টি আৰত গণতান্ত্ৰিক পৰিৱেশ এটা ঘূৰি আহিব সেইকাৰণে মই সকলো ৰাজনৈতিক দলে বি টি আৰত ইলেকশ্যন খেলাটো বিচাৰিছোঁ যাতে বি টি আৰৰ মানুহেও অনুভৱ কৰে যে আমিও নলবাৰীৰ দৰে আমিও গুৱাহাটীৰ দৰে ইয়াত আমি বেলেগ নহয় সেই পৰিৱেশটো তেতিয়া আহিব যেতিয়া সকলো ৰাজনৈতিক দলে ইলেকশ্যন খেলিব মাৰপিট নহ'ব গণ্ডগোল নহ'ব তেতিয়াহে মানুহৰ মাজত বিশ্বাস বাঢ়িব সেইকাৰণে কংগ্ৰেছেও ইলেকশ্যন খেলক আন কোনোবা CPM CPI তেওঁলোকেও খেলক মই সকলোকে আদৰণি জনাম বিল লাচিত শৃংখল চলিয়াক বিজেপিৰ প্ৰজেক্ট বুলি অখিল গগৈ অভিযোগ কৰিছে আমি মোৰ এইবিলাকত ইণ্টাৰেষ্ট নাই মোৰ কাম হ'ল যে য'তেই ফৰেষ্ট VGR PGR দখল কৰিছে মিয়া মুছলমানসকল উজনিত গৈছে নৰ্থ আছামত গৈছে অসমৰ ডেম'গ্ৰাফিটো বদলাই দিব আমি তেওঁলোকক আইনমতে ব্যৱস্থা ল'ব লাগে উচ্ছেদ কৰিব লাগে আইনৰ গণ্ডিৰ ভিতৰত বাকী কোনে কি ক'ত ষ্টেটমেণ্ট দি থাকে এইবিলাকৰ প্ৰতি মোৰ ৰুচি নাই মই নাচাওঁ ছাৰ গৌৰৱৰ যিটো লিংক আছিল পাকিস্তান লিংক আপুনি 10 ছেপ্টেম্বৰত তাৰিখ দিছিলে ইয়াৰ মই অলৰেডি গুৱাহাটীত এই বিষয়ে আজিৰ পৰা 15 দিনমান আগতে ধুনীয়াকৈ সকলোৱে বুজি পোৱাকৈ মই বুজাই দিছোঁ VCDCৰ বৰ্তমান যিটো ব্যৱস্থা এই ব্যৱস্থাটো মানুহে ভাল নাপায় হয় VCDCৰ ইলেকশ্যন হ'ব লাগে নহ'লে VCDCৰ ব্যৱস্থাটো বন্ধ হ'ব লাগে যোনে তোনে যদি আমাৰ গাঁৱত পঞ্চায়তৰ ইলেকশ্যন হয় গতিকে বিজেপিৰ লক্ষ্য হ'ব যে VCDCত যাতে ইলেকশ্যন হয় পাৰ্টি চিম্বলত হ'ব নালাগে নন চিম্বলত হ'ব লাগে ভাল মানুহে VCDCত আহিব লাগে পাৰ্টিৰ মানুহবিলাক VCDC কৰি থাকিলে দুৰ্নীতি সদায় হৈ থাকিব এতিয়া কোনে দিব ৰাষ্ট্ৰপতি শাসন তেওঁতো বহুত বস্তুৱে বিচাৰে তেওঁৰ কথা কোনে তেওঁতো যিকোনো কথা দাবী কৰিব পাৰে দাবী কৰাটো মই বাধা দিব নোৱাৰোঁ কিন্তু তেওঁৰ কথা আজিলৈকে কোনটো হৈছে আৰু যিমান পাৰোঁ মইতো তেওঁ যিটো কয় তাৰ উল্টাটো কৰোঁ যেতিয়া সংশোধনী হয় হ'ব আমি সহযোগিতা কৰোঁ BTCটো উচ্ছেদ চলিব পাৰে নেকি BTCত প্ৰথমতে 26টা জনগোষ্ঠীৰ ৰাইজে মাটিৰ অধিকাৰ পায় এতিয়া BTCত উচ্ছেদৰ কথা কোৱা পৰিৱেশটো অহা নাই
কাৰণ আমাৰ খিলঞ্জীয়া মানুহৰ হাততো মাটিৰ পট্টা নাই। গতিকে প্ৰথম যেনেকৈ আমি অসমত এভিকশ্যন কেতিয়া কৰিছোঁ, যেতিয়া বসুন্ধৰা দি খিলঞ্জীয়া মানুহখিনিৰ চিন্তা ভাৱনা আমি নোহোৱা কৰিছোঁ। গতিকে উচ্ছেদলৈকে অহাৰ আগতে এটা প্ৰক্ৰিয়া থাকে। প্ৰথম BTCৰ 26টা জনগোষ্ঠী, তাত দেশীও থাকিব, জলহাও থাকিব, গৰীয়া মৰীয়া যিমান আমাৰ খিলঞ্জীয়া জাতি যিমান আছে, তেওঁলোকৰ হাতত যেতিয়া মাটিৰ অধিকাৰ পাব, তাৰ পিছত আমি চিন্তা কৰিব পাৰিম যে কাক খেদিব লাগে, কাক খেদিব নালাগে। কিন্তু নিশ্চিতভাৱে অসমত যিমান পৰিস্থিতি গম্ভীৰ, BTRতো পৰিস্থিতি গম্ভীৰ, জনগাঁথনিৰ BTRত পৰিৱৰ্তন হৈ আছে। প্ৰত্যেকবাৰে মই দেখি আছোঁ যে এটা বিশেষ সম্প্ৰদায়ৰ ভোট ইয়াতে বাঢ়ি আছে, আৰু সেইটো যদি হৈ থাকে তেতিয়াহ'লে বড়োসকলে ইমান কষ্ট কৰি আন্দোলন কৰি BTAD গঠন কৰা বা আমাৰ মানুহ যিখিনি ইয়াত আছে কাৰো হাততে ৰাজনৈতিক অধিকাৰ নাথাকিব। গতিকে BTRৰ ছিটুৱেশ্যনটো গম্ভীৰ, কিন্তু তাৰ আগতে স্থানীয় আৰু খিলঞ্জীয়া মানুহখিনিক মাটিৰ অধিকাৰ দি ল'ব লাগে। সেই কামটো যদি আমি 2 বছৰ 3 বছৰত কৰিব পাৰোঁ তেতিয়াহ'লে বাকী কামটো ইমান টান নহয়।